নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট অংক এটা লৈ আহিছোঁ। 2024 চনৰ ফাৰ্ষ্ট চিপত আহিছে। কুৱেশ্যনটো হ'ল, এটা বস্তুৰ বিক্ৰী মূল্য 1690 টকা। যদি বস্তুটোত 35% ৰেহাই দিয়া হয় তেন্তে বস্তুটোৰ অংকিত মূল্য কিমান আছিল? অপশ্যন এ 2600, অপশ্যন বি 2700, অপশ্যন চিত দিছে 2500 আৰু অপশ্যন ডিত দিছে 2800। আমি ইয়াক ছল্ভ কৰিম। কোনো ফৰ্মুলা ইউজ নকৰোঁ, আমি ট্ৰিক্স ইউজ কৰিম। এতিয়া দিয়া আছে যে 35% ৰেহাই দিছে। 35% ৰেহাই দিয়া মানে হ'ল 1690 টকাটো কি হ'ব? 65%। যেতিয়া এটা বস্তুৰ মূল্য থাকে, অংকিত মূল্য থাকে, সেইটো আমি কি বুলি ধৰিম? 100% বুলি ধৰিম। 100%ৰ পৰা যেতিয়া আমাক 35% ৰেহাই দিছে, তেতিয়া আমাক 1690 টকাটো হ'ল 65%। এতিয়া 65% আমি 1690 টকাটোক আমি কি কৰিম? ডিভাইড কৰিম। 1690 টকা ডিভাইডেড 65। তেতিয়া আমাৰ কি হ'ব? 1%ৰ মানটো ওলাই যাব। 1%ৰ মানটো ওলাবলৈ হ'লে আমি 2 হৰণ কৰিলোঁ প্ৰথমতে। 2 5 গুণ 10 0 উকলিব 1, 2 6 গুণ 12 1 13। 0 নামি আহিলে, 9 নামি আহিলে, এইফালে তোমাৰ 3 নামি আহিলে। তাৰপিছত আমি 390ক আমি 65 কিমানবাৰ যাব আমি অনুমান কৰিম। 5 বাৰ গ'ল। 5 6 গুণ 30, 300। 6 বাৰ গ'ল, 6 6 গুণ 36, মানে 6 বাৰ যোৱা চান্স আছে। তো 6 5 গুণ 30ৰ 0 উকলিব 3, 6 6 গুণ 36, 36 3 39, বাকী থাকিলে 0। এতিয়া 1%ৰ মান কিমান হ'ল? 1%ৰ মান হৈ গ'ল সমান 26। তেন্তে 100%ৰ মান কিমান হ'ব? 100 × 26, অৰ্থাৎ 100% অংকিত মূল্যৰ দাম, অংকিত মূল্য হৈ গ'ল 2600 টকা। 2600 টকা। ইয়াতো শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ।